ভিনিয়েকৰ ভাড়াঘৰৰ কোঠাত খোলখালিয়েকে কৰিলে ভয়ংকৰ কাণ্ড নিশা প্ৰায় 9 মান বজাত পৰিয়ালে ফোন কৰিছিল মুনমিক ফোন ৰিচিভ কৰা নাছিল মুনমিয়ে সুবুৰীয়াই দুৱাৰ খুলি দেখে মুনমিয়ে চৰম সিদ্ধান্ত বাছি লৈছিল শিৱসাগৰৰ মেধাৱী যুৱতীৰ ৰহস্যজনক মৃত্যু ফিজিক্সত সোণৰ পদক লাভ কৰা মুনমিয়ে কিছুদিন এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে শিক্ষাদান কৰিছিল বৰ্তমান চৰাইদেউ জিলাৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত আছিল মুনমিৰ বয়স প্ৰায় 30 বছৰ গণপতিত ভিনিয়েকৰ ভাড়াঘৰত অকলে বাস কৰিছিল ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী